প্ৰায় 500 অনুগামী লৈ আজি ইয়াত যোগদান কৰিছে আৰু এই যোগদানেৰে আমি আৰম্ভ কৰিব খুজিছোঁ যে আমি অহা পঞ্চায়ত নিৰ্বাচন যি নৱেম্বৰ মাহত হ'ব আৰু তাৰ পিছত BTCৰ ইলেকশ্যন হ'ব যি 25 চনত আৰু তাৰ পাছত 26 চনত যি বিধানসভাৰ নিৰ্বাচন এই তিনিওটা নিৰ্বাচনৰ কাৰণে আমি একেলগে আজিৰ পৰা আমি সমগ্ৰ অসমত উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে আমি বিজেপি উৎখাত অসমৰ পৰা হিমন্ত বিশ্ব বিজেপি উৎখাত এই অভিযান আমি আৰম্ভ কৰিছোঁ আমি বিৰোধী দল হিচাপে আৰু আমি সকলো বিৰোধী দলৰ লগত লৈ আমি এই অভিযান আমি আৰম্ভ কৰিম আৰু আমি নিজাববীয়াকৈ আমি তৃণমূলে নিজাববীয়াকৈ সকলো বিৰোধী দলৰ লগত আমি ইণ্ডিয়া এলায়েন্স হিচাপে আছোঁৱেই সেইটো উমৈহতীয়া আৰু আমি দলীয়ভাৱে নিজাববীয়াকৈও আমি এই কাৰ্যসূচী লৈছোঁ যে আমি সমগ্ৰ অসম জুৰি আমি ৰাইজৰ মাজত এই বিজেপিক উৎখাত কৰিবৰ কাৰণে বিজেপি বিৰোধী অভিযান আমি তীব্ৰতৰ কৰি তুলিবৰ কাৰণে আজিৰ পৰা আমি সংকল্প বাই ইলেকশ্যন আহি আছে বাই ইলেকশ্যন আপোনালোক বাই ইলেকশ্যনত আমি সিদ্ধান্ত নাই লোৱা 5টা সমষ্টিত হ'ব আমি আমাৰ তাত তেনেকুৱা ধৰণে আমি চোৱা নাই কাৰণ বাই ইলেকশ্যনটোত আমি শক্তিশালীভাৱে যুঁজিব লাগিব গতিকে চৰকাৰটোৰ বিৰুদ্ধে যুঁজিব লাগিব সেইকাৰণে আমি বাই ইলেকশ্যনত আমি গোটেই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ পোষকতা আমি কৰিম আৰু তাৰ কাৰণে আমি চেষ্টা কৰিম যিহেতু বিধায়ক ভুৱন প্ৰভাৱ পৰিব আজি তেওঁলোকে যিটো তেওঁলোকে TMPKৰ নামত মিচিং ৰাইজৰ নামত তেওঁলোকে এই ভুৱন পেগুৱে কওক বা আপুনি আমাৰ ৰনোজ পেগুৱে কওক তেওঁলোকে যি আন্দোলন কৰিছিলে আজি মিচিং ৰাজ্যত তেওঁলোকে বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁলোকে শিখ চিডুলৰ নামত আন্দোলন কৰি মানুহ মাৰি অস্থিৰ সৃষ্টি কৰি তেওঁলোকে নিজে বিজেপিলৈ গুচি গ'ল আৰু তেওঁলোকে আজি ইয়াত অট'নমাছ কাউন্সিল তেওঁলোকে দখল কৰি আজি কেৱল লুটিছে ইয়াত সহজ সৰল মিচিং মানুহক কেৱল লুটিছে তেওঁলোকে ইয়াৰ সৰ্বসাধাৰণ খেতিয়ক ৰাইজক লুটিছে ৰাইজে এইটো কথা বুজি পাইছে আৰু সেইকাৰণে যেনেকৈ বিজেপিৰ আয়োগ টুটি আহিছে ঠিক সেইদৰে এই ধেমাজি জোনাইত ভুৱন পেগু আৰু ৰনোজ পেগু এই দুগৰাকীৰো আয়োগ টুটি আহিছে